আপোনালোক সকলোকে সুপ্ৰভাত জনাই মোৰ মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে শুই উঠি মুখ হাতকেইটা ধুই লগতে গাটি ধুই আহিলোঁ। প্ৰথমবাৰৰ বাবে মই মিনি ব্লগটি বনাইছোঁ। আপোনালোকে মৰম দিব বুলি মই আশা ৰাখিলোঁ। গাটো তিয়াই কাপোৰ সাজ পিন্ধি মই বিচনাকেইখন পাৰি লৈছোঁ। বিচনাকেইখন আনচিজিল হৈ থাকিলে ভাল নালাগে নহয়। ৰাতিপুৱা চাহ কাপি মই দিনটো আৰম্ভ কৰিলোঁ। আপোনালোকে কোনে কোনে চাহ খাই ভাল পায়, মই কিন্তু বৰ ভাল পাওঁ। মোৰ পাছফালে থকা বস্তুখিনি আপোনালোকে ইগন'ৰ কৰিব দেই। দিনটো যি গৰম ভিডিঅ' কৰা নহ'লে, সেইবাবে আবেলি ঠাণ্ডা পৰাৰ বাবে ভণ্টিৰ লগত অকণমান ফুৰিলোঁ। ঘৰলৈ আহি দেখিলোঁ অকণমানি ফেনখন বৰ ধুনীয়া লাগিছে নহয় জানো। এইখন বোলে অনলাইনত আনিছে দাদাই। গধূলি গাটো ধুই চাকিগছ দি ল'লোঁ। চাকিগছ নিদিয়ালৈকে ঘৰখন ভাল নালাগে নহয় জানো। চাকিগছ দিয়াৰ পৰতে মায়ে চাহকণ বনাই আছে। এফালে চাহ খালোঁ। আজিলৈ মোৰ মিনি ব্লগটো সামৰণি জানিছোঁ। ভাল লাগিলে লাইক এটা কৰিব।